हेलो एवरीवन, वेलकम टू माय चैनल प्रियंकास लाइफस्टाइल। आज आपनालोকৰ ওচৰত एक माঞ্চুৰিয়ানৰ ৰেচিপিটো লৈ আহিছো, যেটো বনাবলৈ বহুত সহজ হয় আৰু খায়ো ভাল লাগে। তেনলে চাওঁ আহক আজি ৰেচিপিটো। ফাৰ্ষ্টতে মই বেটাৰটো ৰেডি কৰি লম। তাৰ বাবে মই দিছো 2 চামুচ কৰ্ণফ্লোৰ, 2 চামুচ ময়দা আৰু আধা চামুচ কাশ্মীৰী জলকীয়া গুড়ি দিছো আৰু আধা চামুচ জালুকৰ গুড়ি দিছো আৰু সোৱাদ অনুসৰি নিমখ দিছো। এতিয়া এইখিনি মই ভালদৰে মিলাই লম। এতিয়া অলপ অলপকৈ পানী দি ভালদৰে মিলাই যাম। বেছি ঢিলা কৰিব নালাগে, অলপ ডাঠ হ'ব লাগে। এয়া বেটাৰটো ৰেডি হৈ গৈছে। আনফালে মই বইল এগ 3টা লৈছো, এইকেইটা মই সৰু সৰুকৈ কাটি লম। এতিয়া মই এখন কেৰাহীত অলপ ৰিফাইন তেল দি দিছো। ৰিফাইন তেলখিনি গৰম হোৱাত এগ পিচ লম, বেটাৰটো ডিপ কৰিম আৰু ফ্ৰাই কৰি লম। এইখিনি ভালদৰে ফ্ৰাই কৰা হৈ গৈছে। এইখিনি মই এতিয়া কাঢ়ি লম আৰু বাকি থকাখিনিও মই ফ্ৰাই কৰি লম। এইখিনি পুৰা ভালদৰে ফ্ৰাই কৰা হৈ গৈছে। এতিয়া মই এখন পেন লৈছো, তাত 3 চামুচ তেল দি দিম। তেলখিনি গৰম হলত মই অলপ সৰু সৰুকৈ কাটি লোৱা নহৰু দি দিছো। এইখিনি অলপ ভাজি লম আৰু ইয়াতে মই কেঁচা জলকীয়া 2টা ফালি দিছো। এইখিনি অলপ ভাজি হলত মই এতিয়া ইয়াতে কেপচিকাম দি দিম আৰু পিয়াজো দি দিম। এতিয়া মই এইখিনি মিডিয়াম ফ্লেমত 2 মিনিটৰ বাবে ভালদৰে ভাজি লম। অলপ ভাজি হলত মই এতিয়া ইয়াতে সোৱাদ অনুসৰি নিমখ দি দিম। আকৌ এবাৰ ভালদৰে এইখিনি লৰাই দিম। এতিয়া মই ইয়াতে টমেটো কেচাপ 2 চামুচ দিম আৰু দিম সয়া সস 2 চামুচ দি দিম আৰু লগতে 1 চামুচ হোৱাইট ভিনেগাৰ দি দিম আৰু এতিয়া আকৌ ভালদৰে এইখিনি আকৌবাৰ লৰাই দিম। এতিয়া এইখিনি হাই ফ্লেমত 2 মিনিটৰ কাৰণে ভালদৰে ভাজি লম। এতিয়া মই ইয়াতে অলপ পানী দি দিম যাতে লাগি নধৰে তলত। এতিয়া মই গ্ৰেভিটো ডাঠ কৰিবৰ বাবে 2 চামুচ পানীত আধা চামুচ কৰ্ণফ্লোৰ মিক্স কৰি এনেদৰে দি দিছো। এইখিনি মই আকৌ ভালদৰে লৰাই দিম। এতিয়া এইখিনি অলপ উতলিছে। এতিয়া মই ইয়াতে ফ্ৰাই কৰি থোৱা এগখিনি দি দিম। এতিয়া মই এইখিনি ভালদৰে লৰাই দিম। আৰু এয়া ৰেডি হৈ গ'ল এগ মাঞ্চুৰিয়ান। যদি এনেদৰে খোৱা নাই তেনলে এবাৰ খাই চাব, খাবলৈ বহুত বেছি ভাল লাগে। আৰু লগতে যদি মোৰ আজি এই ৰেচিপিটো ভাল লাগিলে তেনেহলে প্লিজ লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব। আৰু মোৰ যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনলে প্লিজ সাবস্ক্ৰাইব কৰি দিব। তেনেহলে আজিলৈ আহিছো, বাই বাই।